নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল পালে এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ প্ৰথম প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? অপশ্যন 4টা হৈছে এ. আমাজন, বি. নীল নদী, চি. ইয়াংছে, ডি. মিছিছিপি। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব বি. নীল নদী। আপোনাৰ দ্বিতীয় প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? আপোনাৰ অপশ্যন হ'ব এ. ব্ৰহ্মপুত্ৰ, বি. গংগা, চি. গোদাবৰী, ডি. নৰ্মদা। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব বি. গংগা। 3 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনখন? আপোনাৰ অপশ্যন হৈছে এ. আফ্ৰিকা, বি. ইউৰোপ, চি. এছিয়া, ডি. অষ্ট্ৰেলিয়া। শুদ্ধ উত্তৰটো হ'ব চি. এছিয়া। 4 নম্বৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বতশৃংগ কোনটো? আপোনাৰ অপশ্যন হৈছে এ. K2, বি. কাঞ্চনজংঘা, চি. মাউণ্ট এভাৰেষ্ট, ডি. লোটছে। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব চি. মাউণ্ট এভাৰেষ্ট। 5 নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন? আপোনাৰ অপশ্যন হৈছে এ. আটলাণ্টিক, বি. ভাৰত মহাসাগৰ, চি. এণ্টাৰ্কটিকা, ডি. প্ৰশান্ত মহাসাগৰ। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব ডি. প্ৰশান্ত মহাসাগৰ। 6 নম্বৰ কুৱেশ্যনটো হৈছে সূৰ্যৰ পৰা তৃতীয় গ্ৰহ কোনটো? আপোনাৰ অপশ্যন হৈছে এ. মঙল, বি. শুক্ৰ, চি. পৃথিৱী, ডি. বুধ। ডেইলি এনেকুৱা ধৰণৰ জিকে জানিবলৈ এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি. পৃথিৱী। শেষৰটো প্ৰশ্ন হৈছে ভাৰতৰ আটাইতকৈ উচ্চ জলপ্ৰপাত কোনটো? অপশ্যন হৈছে এ. যোগ জলপ্ৰপাত, বি. দুধসাগৰ, চি. কুঞ্চিকল জলপ্ৰপাত, ডি. নোহকালিকাই। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব চি. কুঞ্চিকল জলপ্ৰপাত। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগ পাই আছোঁ বিভিন্ন ধৰণৰ জিকেৰ সোৱাদেৰে। টিল দেন বাই।